গুড মৰ্নিং দোস্ত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু নতুন বছৰৰ এইটো সেকেন্ডটো ব্লগ ষ্টাৰ্ট কৰিছো আজি আৰু এইপিনে পাচুৰ্যক এতিয়া মানে ভৰিখন অকণমান সি বেণ্ডেজ এতিয়া খুলি দিলে ডক্টৰক দেখাই কৰি আহোঁ তো ভাগিন হেনকেইটা আহিছে কামপুৰৰ পৰা আৰু আজি আমি এতিয়া মানে তাক প্ৰথম হস্পিটেলত দেখাই কৰি আহোঁ দেখাই কৰি আমি অকণমান এটা বেলেগ স্পেচিয়েল জেগাত যাম মানে নতুন বছৰ ইহঁতকেইটাক লৈ কৰি আৰু গাইজ আমি আহি পালোঁ এতিয়া ডিফু চিভিল হস্পিটেল আমাৰ যিটো মেডিকেল কলেজ হয় এয়া তো পাচুৰ্যক এই ভৰিখন এতিয়া দেখাই কৰি লওঁ তো এইকেইটা লৈ লোৱা তো বোলা আমি তিনিটাই আহিছোঁ তো এইখনে হৈছে আমাৰ ডিফু মেডিকেল কলেজ আৰু OPD ব্লক আমি ভিতৰলৈকে যাম এইপিনে আহা মেডিকেল কলেজত যেতিয়া আহে এইটো ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ হয় আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব কাৰণ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিলেহে ডক্টৰক লগ কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰি লৈ এতিয়া ডক্টৰক লগ ধৰিবলৈ এতিয়া চেম্বাৰত আহিছোঁ চেম্বাৰত দেখাই কৰি লওঁ তাৰপিছত লগ কৰি আছোঁ কি ক'ত গ'ল কনচালটেণ্ট এইটো চাওক অৰ্থপেডিকত লৈ আহিছোঁ তাক ত' গাইজ আমি দেখাই কৰি আহিলোঁ আৰু মানে সি প্লাষ্টাৰটো খুলি দিয়াৰ কাৰণে কি কৈছে ডক্টৰে কৈছে যে 3 সপ্তাহলৈকে থাকিলে ভাল আছিলে মানে তো সেইকাৰণে 3 সপ্তাহ আগতে সি মানে খুলি দিয়াত মানে কৈছে আকৌ এবাৰ আপোনালোকে কৰি লওক তো সেইকাৰণে আকৌ এবাৰ কৰি দিম আৰু তাক কৰি দিলে আৰু ভাল পাব আৰু তো চলো এনেই ভালটো হৈছে বিগ চিক নাই তাৰ কিন্তু হ'লেও সি খুলি দিয়াৰ কাৰণে ডক্টৰে কৈছে আপোনালোকে বান্ধি ল'ব আকৌ তো এইপিনে আমি য'ত প্লাষ্টাৰ কৰে সেই প্লাষ্টাৰ ৰুমলৈকে আহিলোঁ আৰু প্লাষ্টাৰ তাক এতিয়া নতুনকৈ আকৌ আগৰ নিচিনা কৰি দিছে এবাৰ অলপ টাইটকৈ দিছে যোৱাবাৰ ঢিলা আছিলে কাৰণে তাৰ খুব সোনকালে খুলি গ'ল বোলে তো গাইজ চাওক পাচুৰ্যক কেনেকৈ দাঙি আনিছে ককায়েকে তো এইটো হ'ল বাইদেউৰ ল'ৰা সিহঁতে আহিছিলে গাড়ীলৈকে পাচুৰ্যক দাঙি লৈ আহিছে বেলেগ আনিছে আমি এতিয়া পাচুৰ্য এইখিনি চব হৈ গ'ল আৰু এতিয়া ঘৰলৈকে গৈ আছোঁ গৈ মেলি মানে তাক অলপ আৰাম চাৰাম কৰাই তো বলক গৈ আছোঁ আমি এতিয়া এইটো মোৰ একদম প্লাষ্টাৰ হৈ গ'ল এতিয়া আমি গৈ আছোঁ আৰু মোক দাদাই পৰা কোচত দাঙি লৈ আহিছে অকণ লাগিছে গাইছ এইটো মাটিত লাগি গ'ল মোৰ ঘৰককৈ তলত পাচুৰ্যক লৈ কৰি আহিলোঁ আৰু ৰাতিপুৱা এতিয়া কিবা এটা খাই লওঁ আৰু খোৱাৰ নামত এইপিনে ভাত কণী তৰকাৰী আৰু এইপিনে বন্ধাকবি ভাজি চয়াবিন তো এতিয়া খাই লওঁ সিহঁতকেইটাও ৰ'দত বহি আছে একদম ৰ'দত যাওঁ ৰ'দতে অকণমান বহি লৈ খাই লওঁ খোৱা বোৱা কৰি মষ্ট একদম ৰেডি হৈ গ'লোঁ এটা কথা কওঁ মাজতে পাচুৰ্যক যে দেখাবলৈ গৈছোঁ মেডিকেল কলেজত জানে নাই কিবা বস্তু নায়েই দেখোন মানে খালী বস্তু চব ফাৰ্মাচীৰ পৰা কিনি আন ফাৰ্মাচী তো মেডিকেল কলেজ কেলৈ হৈছে মেডিকেল কলেজ চব বস্তুৱে ফেচিলিটি পাব লাগে না সামান্য প্লাষ্টাৰৰ কাৰণে প্লাষ্টাৰটো কৰিবৰ কাৰণেও 300 টকা দিবলগীয়া হৈছে গম পাইছেনে 300 টকা ফিজ ভৰাৰ পিছতহে তাৰপিছত প্লাষ্টাৰটো কৰিছে আৰু প্লাষ্টাৰত যিকেইটা বস্তু লাগে সেই বস্তুখিনিও তাকো ফাৰ্মাচীৰ পৰা কিনি আনিবলগীয়া হৈছে নাজানো আৰু মেডিকেল মানে কি ক'ম আৰু মানে মেডিকেলত চব বস্তু পাব লাগিছিলে কিন্তু মেডিকেলত নাই মানে সামান্য প্লাষ্টাৰটোও যদি ফ্ৰী নহয় সৰু বাচ্চাটোৰ কাৰণে সেইটোও পইচা ভৰিবলগীয়া হৈছে তো কিহৰ মেডিকেল কলেজ হ'ল তো চব বস্তু যদি কিনিবই লাগে প্ৰাইভেটত যোৱাই ভাল আৰু তেনেহ'লে ইমানটো প্ৰাইভেটতো কৰি দিব তো গভৰ্ণমেণ্টৰ ফালৰ পৰা মেডিকেল কলেজ হয় যদি একো বস্তুৱে নিদিলে তো সেইটো বাদ দিয়ক বাৰু হৈ গ'ল যিয়ে নহওক বাৰু কৰি আহিলোঁ কিন্তু এটা কথা আপোনালোকে মাজতে আজি দুদিনমানৰ পৰা শুনিছেনে দোস্ত এই ভিক্টৰ দাস যিজনে যে ডিম্পু আৰু ধ্ৰুৱ কলিতা যি ল'ৰা দুজনক যে বদনাম কৰি আছে যে কিবা কাৰণ একোতো কাৰণ নাই না ভিক্টৰ দাসক লগ পাইছে কেতিয়াবা ডিম্পু মোৰ খাছ ফ্ৰেণ্ড হয় মোৰ লগৰীয়া হয় ডিম্পুক মৰম লাগে মোৰ ই বহুত কষ্ট কৰে চিডিঅ'বিলাক কৰিবলৈ ক'ৰবাত কাটচিত 2-এটা ভিডিঅ'ত তাৰ মন্তব্যবিলাক ভুল ওলায় কিন্তু হ'লেও ক্ষমাও খোজে কিন্তু ভিক্টৰ দাসৰ লগততো ধ্ৰুৱ বা ডিম্পুটো একো কানেকশ্যন নাই কিন্তু তাক যে ইমান চৰ মাৰিম কিবা কৰিম কৰিবলৈ কি দৰকাৰ পৰিছে ডিম্পুৱে কাৰোবাক কিবা কৈছে নেকি চৰ মাৰিম থাপৰ মাৰিম সেই দোস্ত বুলি ক'লে বোলে এক থাপৰ মাৰিম আকৌ একবাৰ যেতিয়া সেই দোস্ত কয় বোলে আৰু এক থাপৰ মাৰিম এইটো কি কথা হ'ল লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক সেই দোস্ত আৰু একবাৰ সেই দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ ভিডিঅ' কৰিছে কৰিব দিয়ক তাৰ স্বাধীন চিতিয়া নিজে সি কিবা এটা ভিডিঅ' কৰি আছে কৰি থাকক তো কোনোবাই বেয়া পাবলগীয়া কি কৈছে আপোনালোকেও কৰক আপোনালোকেও দিয়ক কাৰণ ইউটিউবটো কাৰো জাগিৰ নহয় না ইউটিউবটো চবেই ভিডিঅ' দিব পাৰে আপোনালোকেও দিয়ক আপোনালোকেও এডিটিং কৰক আপোনালোকৰ ভাইৰেল হ'ব আৰু ভাইৰেল হৈ গ'ল কিবা কাৰণত তাৰ ভিডিঅ' চবেই চাই ভাল পায় সেইটোৱে তো ইয়াত আৰু কোনোবাই বদনাম কৰি সিহঁত দুজনক কাজিয়া কৰিবলৈ আৰু ধ্ৰুৱই বনাই ফুড ব্লগ ফুডৰ সি দিয়ে ফুড খাই ভাল পায় ফুডৰ খাই ভাল পাওঁতে ভিডিঅ' এটা সামান্য কৰে সেইখিনি দি দিয়ে আৰু এইটোতো আৰু মানে এনেকৈ মানে ক'বলৈ ভিক্টৰ দাস দাই ক'বলৈ এনেকৈ কি হ'ল আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে দেহাটোতো চেং মাছৰ দৰে ৰান্ধনীটো ফুড ব্লগিং কৰে খাই ঘূৰি ফুৰে
দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকে পলতকে ওলাই থাকে ধ্ৰুৱ ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে ভাল লগা নাই ইউটিউবাৰসকলে ভিডিঅ' কৰে নিজৰ এটা ভাল পাই কাৰণে কিবা এটা ভিডিঅ' স্মৃতি হিচাপত কাইলৈ বুঢ়া হৈ গ'লে সেই ভিডিঅ'খিনি চাব পাৰিব চাই কৰি কোনোবা কাৰোবাৰ ভাইৰেল হৈছে পপুলাৰ হৈছে এইটো পিছৰ কথা তো সেইটো কাৰণে বিভিন্ন জেগাত গৈ পিনে ভিডিঅ' বনায় আপোনালোকে ভাল পোৱাৰ কাৰণে তো এইটোৱে আছে ইউটিউবাৰখিনি সদায় নিজৰ ফ্ৰী না তেওঁলোকে নিজৰ মন যায় কিবা এটা ভিডিঅ' বনায় তো সেইটো কাৰণে আপোনালোকে বেয়া পাব নালাগে বা এনেকুৱা মন্তব্যও দিব নালাগে বেয়া কোনোবাই নাচাব আনছাবস্ক্ৰাইব কৰি দিয়ক তাতকৈ বেটাৰ আৰু একো নাই সেইটো কাৰণে যে ইমানখিনি বকিব লাগিব থাপৰ মাৰিব লাগিব এইটোতো কোনো কথা নহয় তো গাইজ এইপিনে চাওক প্ৰাচুৰ্য অকণমান মানে প্লাষ্টাৰটো কেঁচা হৈ থাকেতো সেইটো কাৰণে ৰ'দত তাক বহাই দিছোঁ অকণমান শুকাই কৰি আছে আৰু এইপিনে বিহুৰ কাৰণে মায়ে কাপোৰ চাপোৰ ধুই একদম ৰ'দত দি আছে আৰু এইপিনে জুৰি কিবা কিবি বিহুৰ মানে বজাৰ চজাৰো আনিব গৈছে কাইলৈ উৰুকা হয় তো উৰুকাৰ বজাৰো কিবা কিবি কৰিব লাগিব তো কাইলৈ উৰুকাৰো একদম ডাঙৰকৈ আমি পাতিম বাৰু আমাৰ টাউনততো তেনেকুৱা বিশেষ একো নাই আৰু মেজি চেজিটো গাঁৱতহে পুৰে তো আমাৰ ইয়াত মেজি নাই আৰু তাকে উৰুকা বুলি কিবা কিবি খাম আৰু গাইজ যিটো জেগাত যোৱা কথা কৈছিলোঁ এতিয়া যোৱা নহ'ব আৰু ডক্টৰে কৈছে কি বোলে পূৰা আৰামত থাকিব দিছে তাক সেইটো কাৰণে পাৰ্টি মানে আমি যিটো যাম বুলি ভাবিছিলোঁ কেঞ্চেল কৰিলোঁ কিন্তু ৰাতি এটা বেলেগ ধৰণৰ পাৰ্টি আছে তো ৰাতিহে আপোনালোকক দেখাম ক'ত যাম মানে ঘৰৰ ওচৰতে মানে কি পাৰ্টি পাতিছে নাজানো আৰু নিমন্ত্ৰণ দিছে আৰু খানা খোৱা দিছে ই কিবা কিবি বস্তু লৈ গৈ আছে প্ৰাচুৰ্যৰ আৰু এইবিলাক প্ৰাচুৰ্যৰ ফ্ৰেণ্ড আহিছে প্ৰাচুৰ্যক এনেকৈ প্লাষ্টাৰ কৰাৰ কাৰণে তো এতিয়া দাঙি তাক আমি এতিয়া ওপৰলৈকে লৈ গৈ আছোঁ গোটেইকেইটাই একদম আজাও ফাইল চব লোক আজাও চব লোক আজাও তো ওপৰলৈকে তাক দাঙি আনি আছে আৰু আমি জানে এই মই যে আগতে যে ৰামদেৱৰ ইণ্ডিয়া টিভিত যে চেলেঞ্জ দেখায় এই চেলেঞ্জটো এটা মানে আজি কৰিম আমি তো এইটো হ'ল গ্ৰুপ চেলেঞ্জ দি আছে সেইটো কাৰণে আমি গোটেইকেইটা এতিয়া গ্ৰুপ চেলেঞ্জ এটা কৰিম এতিয়া কাইলৈ মানে তেতিয়া ইণ্ডিয়া টিভিত মানে আহি যাম আৰু মানে তো সেইটো কাৰণে আমি এতিয়া য়োগা এটা চেলেঞ্জ কৰিবলৈ গৈ আছোঁ গোটেইকেইটা আৰু প্ৰাচুৰ্য হ'ব কেমেৰামেন তো প্ৰাচুৰ্যও থাকিব অকণমান তাকো লৈ পিনে আমি গোটেইকেইটাই মিলি এতিয়া আমি এই য়োগা চেলেঞ্জটো কৰিম এতিয়া গোটেইকেইটা খালি যিটো য়োগা চেলেঞ্জ আমি কৰিলোঁ অকণমান আপোনালোকক লগাই দিছোঁ চাওক এইটো ৰামদেৱে দিছে আমাক য়োগা চেলেঞ্জ কাইলৈ কাৰণে আৰু যদি লাগ ভাল আমি কাইলৈ ইণ্ডিয়া টিভিত গোটেইকেইটা আহিব পাম আৰু ভাগিনকেইটা আহিছিলে যে সিহঁতে যাই গৈ এতিয়া সিহঁতক ট্ৰেইন ষ্টেচনত থৈ আহোঁ এপিনে প্ৰাচুৰ্য ৰ'দৰ পৰা লৈ আহিলোঁ বিচনাতে শুই বহি আছে তো সিহঁতক ফটাফট থৈ কৰি আহোঁ এতিয়া ইহঁত দুটা আমি আহি ষ্টেচন পালোহি আৰু অকণমান পিছতে ট্ৰেইন আহিব তো এইটো পল আৰু এইটো চিন্ময় তো সিহঁতকেইটা ট্ৰেইনত থবলৈ আহিছোঁ বাজিছে এতিয়া কিমান 1:30 বাজিলে আৰু 2টা বজাত ট্ৰেইন আহিব আৰু টিকেট কাটিব আহিছোঁ টিকেট কটা মানুহ লাইন চাওক আমাৰ ট্ৰেইন হৈছে এইখন আলিপুৰ জংচন এইখন আছে 1:58 মানে 2টা বজাত আহি পাই যাব আমাৰ টিকেট কটা হৈ গ'ল আৰু অকণমান দেৰি পিছতে ৰেল আহিব এনাউন্সমেণ্ট কৰি আছে তো ইমান মানুহ চাওক না দুপৰীয়া একদম ট্ৰেইনত একদম বিহু বন্ধ চবেই ঘৰলৈকে যাবতো আমাৰ এইটো আলিপুৰ জংচন ইণ্টাৰচিটি আহি আছে পিনে ট্ৰেইন আহি গ'ল আৰু ইহঁতে উঠিব ইমান মানুহ চাওক না মানুহে নাছিলে ঘপককৈ ক'ৰবানো ওলাই যায় চাওকচোন মানুহ তো বাই বাই আৰু দেই তো এইপিনে কিছু মানুহ নামিছে সিহঁতে যদি চিট পায় আৰু পাব আৰু বাই বাই চিন্ময় চ' সিহঁতে বৰ্তমান গ'ল আৰু ময়ো যাওঁ এতিয়া ঘৰলৈকে অলপ কিবা কিবি এটা খাই লওঁ সন্ধিয়ালৈকে প্ৰগ্ৰামো আছে কিবা কিবি সিহঁতকেইটাক থৈ মেলি আহিলোঁ আহি কৰি এতিয়া দুপৰীয়াৰ অলপ লাঞ্চ চাঞ্চ খাই লওঁ আৰু লাঞ্চত আছে এইপিনে শাকৰ ভাজি এইপিনে ব্ৰকলি ভাজি তো ভাত আৰু দালি খাই মেলি লওঁ আৰু এইকেইটা খাই মেলি আহিলোঁ আৰু আহি কৰি অকণমান ৰেষ্ট কৰোঁ এতিয়া সন্ধিয়াও আকৌ যাব লাগিব আৰু এইপিনে প্ৰাচুৰ্যও বেচেৰাটো শুই আছে তো ভিডিঅ'টো আজিৰ দিনটো কেনেকুৱা পালে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু এই ভিক্টৰ দাসৰ যিটো মানে ভিডিঅ' ভাইৰেল হৈ আছে তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাব পাৰে যদি তো নেক্সট ভিডিঅ'ত সোনকালে লগ পাই আছোঁ উৰুকাত আকৌ থেংক ইউ বাই বাই জয় অসম হেপী বিহু